নমস্কাৰ দৰ্শকসকল। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশাকৰ খবৰ নিশ্চয় ভাল। আৰু এতিয়া যাই আছোঁ মই শহুৰ দেউতাৰ দোকানত মাছ আনিব। আমাৰ পিঠা ভাজিবৰ যে হৈছিল সেইটো, আৰু 100 টকা এটা লৈ ল'লোঁ। এতিয়া যাম, মা আৰু মই মাছ কিনিব আৰু শহুৰ দেউতাক দেখাই আছোঁ কেনেকৈ মাছ কাটে, আৰু আপোনালোকে ভিডিঅ'টো চাই যাব সম্পূৰ্ণকৈ। আৰু এইটো হৈছে আমাৰ কাষৰে জেঠীমা, ভিডিঅ'ত তুলি দিলোঁ এয়া। আৰু এইফালে শহুৰ দেউতাৰ ফালে লৈ গৈছে মাছ একদম মাজেৰে কাটি দিলে, আৰু দাগা তৈৰি দেখিছেনে কটকট। আৰু এইটো হৈছে অৰিজিনেল ৱাইফ শহুৰ দেউতাৰ দেখাই দিছোঁ, মুখখন চাই লওক। আৰু এইটো হৈছে আমাৰ কাষৰে বৰমা, ৰাধা বৰমা। চব্জিখিনি দেখাই দিছে পলিথিনটো। আৰু আকৌ দেখাই আছোঁ শহুৰ দেউতাক, মই কৈ আছোঁ হাই দি বুলি, কিন্তু মোৰ কথাত গুৰুত্ব নাই। এনেকুৱা শহুৰ পালি গাইছ কি লাগে আৰু। আকৌ দিলোঁ সেই দাঁত নহয় আগত দিহে খোলা দাঁত কিটা দখে হাঁহি আছে। আৰু সেনেকৈ মোৰ খং উঠি গৈছে আৰু গালি পাৰি আছোঁ তাকে বুঢ়া সুধো বুলি। আৰু এইবাৰ এইটো হৈছে নাতিনীয়েক, আৰু এইটো হৈছে ৱাইফ, মানে আচল 1 নম্বৰ পত্নী। আৰু সেইটো হৈছে আমাৰ ঘৰৰে আৰু মোৰ ভণ্টি হয়, তাইক ৱাইফ কৈছোঁ। আৰু এইটো এটা জেঠীমাই আমাৰ কাষৰে জেঠীমাই কৈছে তই ভীমকল কৈছে, মই নাচাওঁ, তাৰমানে ভিডিঅ' কৰিব সুধিছে। আৰু এইটো কিচ্ছু কৈছে আছে বাবুই। আৰু এইটো আমাৰ দাদা, এই যোনটো ইয়াতে শাহুমা হয় মোৰ বিধৱা জীৱনখনত, সেই শাহুমাজনীৰ দেউতাক সেইটো। আৰু এইটো হৈছে গিৰিয়েকটো, শহুৰ দেউতাই মাছ দি দিলে। আৰু এতিয়া হেৰি কৰি আছোঁ আৰু দেখাই আছোঁ, আপোনালোকে চাই যাব। তাৰপিছত বহি আছে, মই আকৌ কৈছোঁ হাঁহি দিয়া বুলি সন্মান শেষ কৰি আৰামত বহি লৈছে। আকৌ হাঁহি দিব দিয়া দেখি আকৌ দাঁতকেইটা ওলাই হাঁহি পাই উঠিছিল, আৰু গালি দিয়া দেখি এইবাৰ হাঁহি দিবলৈ হাঁহি দিছে। আৰু একচুৱেলি সেইকাৰণে ভিডিঅ' কৰিব পৰা নাই। আৰু এইটো আমাৰ চকৰে শিৱগোসাঁই সাৰ গৰু। আৰু এইবাৰ আহিলোঁ আমি নগেন বাইদেউৰ দোকানত, মানে আমাৰ বৰদেউতা হয় ঘৰৰে। হাঁহি দিছে, তাৰমানে নাহাঁহিব দেই। মই তাৰমানে একদম দোকানত যাওঁতে বাইদেউ বুলি মাতা গৈছিল, সেইদিনাৰ পৰাই মই বৰদেউতা বুলি নামাতো, বাইদেউ বুলি মাতো। আৰু এইখিনি হৈছে মাছখিনি ধুই চুই লৈ ল'লোঁ। আৰু ধোৱা হ'লে এইবাৰ ভাজিব যাব। আকৌ এইবাৰ মোৰ মুখখনেৰে কৰি দিছে এতিয়া মায়ে ভাজি থাকোঁতে পাপা আহি পালে আৰু হাঁহি দিব ধৰিছে। গৰমতে গেঞ্জি পিন্ধি আছে। আৰু ভাত হ'ল মানে বহাই থৈ দিছে, আৰু এইখিনি জুইত, আৰু এইখিনি মাছ ইয়াতে তেল গৰম কৰিব দিছে। আৰু এইফালে মায়ে মাছ কিপিচ দি দিলে তেলত, আৰু মাৰ হাতত বোলে অলপ তেল ছিটকিল, সেইকাৰণে মায়ে মাছখিনি আধা ভাজা কৰি তাৰমানে হাঁহি দি আছে। আৰু এইবাৰ পাপাই মাছ ভাজিব ধৰিছে মাৰ হাতত পোৰা কাৰণে, কৈছে মই ভাজিম যা তই যা। পাপাই আকৌ মাছখিনি কেনেকুৱা হৈছে, ভাজত হৈছে নে নাই, মাৰ মতমে তাকে দেখাব ধৰিছে। আৰু মই মাক কেনেকৈ আছোঁ আপোনালোকক দেখাই আছোঁ ৰ'ব। মই তাৰমানে মাক শান্তি নেদাওঁ, এনেকৈ নাচি আছে গোটাই, নাচি আছা ৰহ, সেই বুলি ভৰিখন উঠাই দিছোঁ একেবাৰে। আৰু এতিয়া সেনেকৈ আছে, আৰু ইমান মৰম কৰে তাতে আকৌ নাচিব ধৰিছে গাইছে। কি বা ফূৰ্তি লাগে মাজে মাজে ক'ব নোৱাৰিছোঁ। আৰু ভিডিঅ'টো কৰিলে নাচান বাগান আগত ধৰে গোটা পাৰে, এটা যেনিবা হাতে চাতে আগে ফুৰাব। এইখিনি হৈছে মাছ ভাজা হৈ গ'ল, আৰু মোৰ ভৰিৰ পাইলযোৰ ওলাই আছে দিয়ক, আপোনালোকে ইমান গুৰুত্ব নিদিব। আৰু ভাত হোৱাৰ টাইমত ভাত সাজি ৰখি আছে। আৰু এইফালে আমাৰ মৰ ঘুমটিত পচি ধুলোঁ, আৰু তাক মই একেবাৰে কুটু দি একেবাৰে উঠিছে। মৰ ঘুমটিত ক'বাই নোৱাৰে ক'ত কি হৈ আছে। তাৰপিছত ওঠত লাদ দিল, তাৰ খং উঠি যায়, সেইকাৰণে মোক মাৰিব খেদি আছে আৰু হাতখনেদি। আকৌ গালত কিবা মাৰি ধৰিছোঁ, আকৌ মাৰি দিলাক মই এক থাপ্পড়। আৰু এইবাৰ অ'তত সোমাই দিছোঁ আঙুলিটো। তাৰপিছত মই বাদ দি তই ঘুমাই থাক, মই ভাতৰ কাঢ়ি লৈ পেলাই আহিলোঁ। মই দম দিছোঁ গাইছ মাইক, তাৰপৰা টচ লাগে ভিডিঅ' কৰিছে। আৰু এইফালে হৈছে পিঁয়াজ, নেমু টেঙা, জ্বলা, আৰু এইটো হৈছে মাছৰ মাথা, আৰু মাছৰ তৰকাৰী। আৰু ইমান গোটা দালি বনছে, এনেকুৱা হ'লে উঠি নাযাব, কৰিব একদিনতে বিল্ডিং বন দিব। আৰু এইখিনি হৈছে মোৰ ভাত, নেমু, তাৰপিছত পিঁয়াজ, আৰু এপিচ মাছ, আৰু এইখিনি ভাত। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বুলিও নকওঁ, তাৰমানে মই ভাত খাই ভিডিঅ'টো দেখাই দিছোঁ। আকৌ একবাৰ জ্বলা নাখাওঁ, তাৰমানে মই ভাতৰ লগত এনেকৈ জ্বলা খাব নোৱাৰোঁ। আৰু দালিখিনিও খোৱা নাই গাইছ, মই এনেই লৈছোঁ ধুনুহঁতে খাব, মই এইবিলাক মাছ মাংস থাকিলে দালি চালি নাখাওঁ। আৰু এনেও নাখাওঁ দিয়ক। আৰু মাছৰ আঞ্জা ঢালি ল'লোঁ, আৰু অলপ খাই চালোঁ, কি ধুনীয়া লাগিছে, আৰু কৈ দিছোঁ। আৰু আকৌ খালোঁ, ধুনীয়া হৈছে। আৰু অলপ মাছ খাই চাওঁ, অলপ মানে মছালাখিনি হেৰাই খাওঁ, আৰু কটাত ধৰি আৰু এইফালে সেনেকৈ খালোঁ।
আকৌ এয়া মাই দেখছি না ক'ত কি ভিডিঅ' কৰে তাৰমানে ক'ব নোৱাৰে আকৌ গালি দিছোঁ গাইছ কিবা দেখা পাতিল কি বেয়া ৰকম মজা ভিডিঅ'টো ভাল হ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আজিলৈ বাই বাই ধন্যবাদ লাভ ইউ অল ধন্যবাদ